কি হল গোটেই দাঁতকেইটা উলিয়াই যে হাঁহি দিলা খেট খেটকে বিশ্বাসেই হোৱা নাই মই ফাৰ্ষ্ট ডেটত আহিছো বুলি। ময়ো ভবা নাছিলো তোমাৰ নিচিনা এটা লগত ডেটত আহিম বুলি। ভগৱানে যিটো চেহেৰা দিলে মা আৰু দেউতা বাহিৰে কোনেও চেহেৰাটো ভাল নেদেখে। হয় পিছে মোৰে কপাল বেয়া আছিল, সেইবাবে আজি মই তোমাৰ লগত ইয়াত একেলগে। চাবি আকৌ ছোৱালী, চব কথা আজিলৈ কাট মাৰি মাৰি কৈ নাথাকিবি আকৌ। আইও শুনা মৰাটো তুমিনো ক'তনো বেয়া, যেনিবা চকুকেইটা অকণমান ডাঙৰ ডাঙৰ, নাকটো যেনিবা চিন চাপে নাই, চেপে এটা একেবাৰে, আৰু মানে কোনোবাই তোমাৰ চুলিকেইডালত গুটখা পিকাই থৈ যোৱা নিচিনা ৰঙা যেনিবা। বাল খং উঠাই নাথাকিবি দেই ছোৱালী, এইটো চেহেৰালৈ বেলেগ এজনী নপতে কাৰণে তোৰ লগত বহি আছো। আৰু তোৰ এই জাতিলাও দাঁতৰ নিচিনা দাঁতকেইটালে হাঁহি নাথাক দেই বনৰ পুখুৰী। খং উঠিবলৈ হ'লে ছোৱালী তোৱালী একো নাচাওঁ, একে ঘুচাই এই জাতিলাও দাঁতকেইটা সৰি থাকিব। আইও মোৰ অমাৱস্যাৰ দৰে ফোনটো ইনে ধেমালিহে কৰিছো কিবা। আইও মৰমতে পূৰ্ণিমাৰ জোন বুলি ক'ব পাৰ, সেইদে বুলিও নকওঁ। দেখিবলৈ ধুনীয়া হোৱাহেঁতেনহে ক'লোহেঁতেন পূৰ্ণিমাৰে জোন বুলি, দেখিবলৈ বেয়া আচলতে তোক কিনো পূৰ্ণিমাৰ জোন বুলি ক'ম। বাল মৰতি খং উঠাই নলবি দেই, একে চৰাত জাতিলাও দাঁতকেইটা সৰি যাব আৰু মা বাপেৰৰ বিয়া দেখি যাবি দেই। চাওঁ হ'ব একে পাত চৰাই কেনেকে জাতিলাও দাঁতকেইটা সৰে, আৰু মা বাপেৰৰ বিয়াখনো চাই লওঁ, চাবলৈ মোৰ বৰ মন আছিলে, চাবলৈ নাপালো, তই দেখাই দিবিচোন। থুই বাল, তোৰ লগত যে কি যে কৰিবলৈ আহিলো যেন মই লগ কৰিবলৈ, থুই যাওঁগে যা কেলা। বাল চিট পটিত তই ইয়াত থাক যা, মই যাওঁ। যা যা যা, ই মোৰ লগত ডেটত আহে, যা যা।